কণমানি সন্তান আৰু স্বামীক এৰি থৈ চিৰদিনৰ বাবে নোহোৱা হৈ থাকিল মানুহগৰাকী। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। পত্নী হাৰা হ'ল সুদক্ষ আৰক্ষী বিষয়া সমীৰণ বৈশ্য। মৃত্যু এটা অতি অসহনীয় শব্দ। কাৰ জীৱনলৈ কেতিয়া কি আহে কোনেও ধৰিব নোৱাৰে। মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ বাবে এক কল্পনা কৰিব নোৱাৰা খবৰ। হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি ল'লে সমীৰণ বৈশ্যৰ পত্নী ভাস্বতী হাজৰিকাই। সমীৰণ বৈশ্য মৰিগাঁও আৰক্ষীৰ এগৰাকী সুদক্ষ বিষয়া, যাৰ নেতৃত্বত জিলাখনত প্ৰায় নিৰ্মূল হৈ পৰিছিল চাইবাৰ অপৰাধ। ব্যক্তিগত জীৱনতো পত্নী আৰু এটি কণমানিৰ সৈতে সমীৰণ বৈশ্যৰ আছিল সুখৰ সংসাৰ। কিন্তু বুধবাৰে নিশা অহা এজাক ধুমুহাই যেন সকলো ওলট পালট কৰি পেলালে। সমীৰণ বৰুৱাৰ পত্নী ভাস্বতী হাজৰিকা আছিল গুৱাহাটীত। স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত চিকিৎসালয়লৈ নিয়া হৈছিল, যদিও অৱশেষত কৰুণ মৃত্যুক আঁকোৱালি লয় ভাস্বতী হাজৰিকাই। এই ঘটনাই এতিয়া চকু সেমেকাই তুলিছে বহুজনৰ। ঈশ্বৰে শক্তি দিয়ক আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু কণমানিজনীক। য'তেই আছে শান্তিত থাকক ভাস্বতী হাজৰিকা। নিউজ ডেস্ক NZ News।